मोर नाम गोविंद किस्कु गाँवखনৰ नाम गाँवचौका पश्चिम गाँवचौका सान्ताल बस्ती বুলি কোৱা হয় সমস্যা এই কালভাৰ্টখন ভঙা আছিল বহুত দিনৰ পৰা सरकार तो बहुत गल इफाले बीपीएफ गल इफाले ईपीपीएल गल तथापि भालखन माने भঙा कालभार्टखन हवा नासिल आमार सोशियल वर्कार राहुल नार्जारी देवे अनुरोध करियो तेखेते आहि पेले साले सालार पिছত तेखेते आमाक आखार दिले मैं केइदिনৰ ভিতৰত এইখন মই বনাই দিছে আজি बहुत ভাল পালো গ্ৰাম্য ৰাইজবিলাকে তেখেতক মানে আদৰণি জনাইছো এটা পিছত লৈকে আকৌ ভালে যেতে কাম আৰু মই আশাবাদী আমাৰ গাঁৱত মোটামুটি 611 মান পপুলেশ্যন আছে এইটো ৰাস্তা দি ইফালে মাটিয়াপাৰা গোসাইগাঁও সাপকাটা যোৱা যায় আৰু কাছিয়াবাৰী যোৱা যায় আমাৰ জনপৰি যিজন আছে এতিয়ালৈকে যি মানে ভোটৰ সময়ত আহিছিল এতিয়ালৈকে অহা নাই এইবাৰ তেখেতক না দিম ভোট বিচাৰি আহিলেই মই তেখেতক মানে ইয়াৰ পৰা আঁতৰাই দিম এইটো পৰা বহুত যিটো যেহেতু এইটো গণতন্ত্ৰ দেশ সকলোৱে মানে ভোট বিচাৰি আহিব পাৰে তেখেতক মই মানে বঞ্চিত কৰিম ভোটৰ পৰা যিজন আমাক মানে সহায় কৰিছে তেখেতক মই ভোট দিম দাদা আপোনাৰ নাম সুৰা হাসদা মই এটা গাঁৱৰ পশ্চিম গাঁও চুলকা আৰু গাঁও চুলকা গোটেইখিনি গাঁও চুলকা গাঁও হয় পশ্চিম গাঁও চুলকা এই ৰাস্তাখন মানে কালভাৰ্টন ভাঙা আছিল বহুত দিনৰ পৰা আমাৰ মানে ৰাজনীতি দলে বহুত কেইটা কৰিছে কাম কৰা নাই ভাঙা আছিল খুব অসুবিধা আছিল আমাৰ সমাজসেৱক নাৰ্জাৰী দাদা আহি আমাৰ গাঁওখন পৰিদৰ্শন কৰি এই কালভাৰ্টখন আমি সকলে ৰাজ্য আমি অনুৰোধ কৰিলো এই আহি আমাৰ মৰম চেনেহ দি এইটো ভাল কৰি দিলে আমাৰ বহুত উপকাৰ হল ইয়াত বহুত মানুহ অহা যোৱা কৰা হয় স্কুল ছাত্ৰ ছাত্ৰী মাটিয়াপাৰালৈ যায় ইহঁতৰ কাৰণে খুব অসুবিধা আছিল এইটো বনাই দিয়াৰ পিছত খুব সুবিধা হল আমি ৰাজ্য খুব ভাল পাইছো এইটো জনসাধাৰণ মানে অহা যোৱাৰ কাৰণে ভাল হৈছে কাৰণে আমাৰ জমদুৱাৰ সমষ্টি এনে ইমান দিনৰ পৰা চৰকাৰ চলি আহিছে আমাৰ গাঁওখন উন্নয়ন হোৱা নাই এনে মাটি ৰাস্তাই আছে আজিলৈকে আমি আশা কৰোঁ ভৱিষ্যত দিনত দাদা আহি যাতে আমাক উপকাৰ কৰে আমি এইটো আশা ৰাখিলোঁ গাঁও চুলকা আদিবাসী ৰাজ্য সকলোৱে ৰাভা মিলি আমি আশা কৰিছোঁ তাক যথেষ্ট এই গাঁও চুলকা আমি কাছিয়াবাৰী যাব পাৰোঁ এইফালে মাটিয়াপাৰা সাপকাটা গোসাইগাঁও গোটেইখিনি আমি অহা যোৱা কৰিব পাৰোঁ কোনো জৰাজীৰ্ণ নাই অহা নাই আমাৰ ভাল সমাজসেৱক বা জনসাধাৰণৰ দুখ দৰিদ্ৰ যাতে বুজি পোৱা মানুহক আমাক লাগে জনপ্ৰতিনিধিয়ে নাপায়